হেল্ল' খম্বাখীৰাইজ কি খবৰ আপোনালোকৰ মই সৰস্বতী পূজাৰ কাৰণে ৰেডি হৈ আছোঁ আৰু এয়া ভণ্টিও আহিছিল ভণ্টিকো ৰেডি কৰাই দিলোঁ মই তাৰপিছতে মই যোৱা প্লেনিং নাছিলে তেনেকৈ ভাবিছিলোঁ নাযাওঁ এইবাৰ লগৰখিনিৰ লগত কণ্টেক্ট হোৱা নাছিলে তো ভাবিছিলোঁ নাযাওঁ তাৰপিছতে আৰু মৰ্ণিং হঠাৎকৈ প্লেনিং হৈ গ'ল যাম বুলি ভণ্টিও যাব তো তাৰ কাৰণে ৰেডি হ'লোঁ এযোৰৰ পিছত এযোৰ চেঞ্জ কৰিলোঁ নহয় তাৰপিছতে চেঞ্জ হৈ গ'ল আৰু কি ষ্টাইল কৰিম একো ষ্টাইল কৰি লাভ নাই চশমাযোৰ পিন্ধিবই লাগে আৰু মই গৈছিলোঁ মোৰ আগৰ গাৰ্লছ স্কুলত তাতে মই পুষ্পাঞ্জলি দিলোঁ কাৰণ কলেজত আগতে হৈ গৈছে আৰু এইফালে সুন্দৰী ছোৱালীবিলাক আমাৰ ভণ্টিৰ বান্ধৱী হয় তাৰপিছত কলেজত গৈ কিনে কামৰ ভাগ পালোঁ অলপমান কামো কৰিলোঁ আৰু তাৰপিছতে আমাৰ এছামিছ ডিপাৰ্টমেণ্টৰ তাৰপিছতে খিচাৰি খালোঁ আৰু এটোপলা লৈও আহিলোঁ তাৰপিছত ফটোকেইখনমান এড কৰি দিলোঁ আজিলৈ আহিছোঁ।